পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক এতিয়া বিহুলৈ লগোৱা গামোচাখিনি মানে ফুলবোৰ দেখুৱাই যাম। আপোনালোকে যদিহে ভাল পায় ভিডিঅ'টো তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। ঠিক আছে, তেন্তে ব'লক আমি মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে হৈ গ'ল আমাৰ গামোচা, অলপমান থৈ দিছোঁ। এইখিনিত আৰু ব'বলৈ অলপ দিগদাৰ হয়, গতিকে এতিয়া গামোচাখিনি প্ৰথমতে কাটি লওঁ। কাটি লৈ পিনে আপোনালোকক দেখুৱাই আছোঁ একেবাৰে। সেয়া মায়ে কাটি দিছে। এইখিনি ব'ব পৰা গ'ল হ'লে, কিন্তু দিগদাৰ হয় আৰু অলপ ব'বলৈ টানি ধৰে। এতিয়া গামোচাখিনি একেবাৰে উলিয়াই লওঁ। ইয়াত যিহেতু মেৰিয়াই থোৱা আছে তুলুঠাত, এতিয়া তুলুঠাৰ পৰা উলিয়াই লৈছোঁ। এয়া এখনকৈ এনেকৈ উলিয়াই লোৱাৰ পিছত একেবাৰে এইখিনি ৰ'দত দিব লাগিব অলপমান, কিয়নো বহুত দিন এনেকৈ সোমাই থকা। ৰ'দত দি দিলোঁ। এতিয়া ৰ'দত দিয়াৰ পিছত কাটি কুটি আপোনালোকক ভালকৈ দেখুৱাই আছোঁ মই। এয়া গামোচাখিনি কটাৰ পিছত এইখন মই বৈছোঁ, এইখন মকৰা ষ্টাইলটো চাই লওক আপোনালোকে। তাৰপৰা এখন সৰু ফুল, মই আলহীক দিবলৈ যিহেতু এতিয়া সৰু ফুলেই ভাল, গতিকে সোনকালে হৈ যায়। আপোনালোকে যদি বিয়াত যদি এনেকৈ দিম বুলি ভাবিছে মানুহক, নিজে ঘৰতে লগালে সৰু ফুল বাচিব পাৰে। এখন সৰু, খুব বেছি ইয়াত 40-50মান কাটি থকা আছে। তাৰপৰা এখন ষ্টাইলটো চাওক আপোনালোকে, কৈছোঁ এইখন। তাৰপৰা এখন অলপ ডাঙৰকৈ মই ফুলটো বাচিছোঁ। ইয়াৰ অলপ গাটোতো ষ্টাইল আছে, ছাইডত এনেকৈ এছ দিছোঁ। এই ফুলটোত এইটোত 70টা কাঠি আছে। তাৰপৰা গাটো ইয়াত এনেকৈ দি দিছোঁ মাজে মাজে। এইখন অকণমান কষ্ট হৈছে আৰু কৰোঁতে। তাৰপৰা এইকেইখন এইফালে এইবোৰ সৰু ফুলে বাচিছোঁ আৰু বাকী এইখন একেবাৰে সৰু ফুলটো ভাল লাগিছে হ'লেও চাওক আপোনালোকে। বাকী এইখনো সৰু ফুলেই, এইখন ষ্টাইলটো। এইখনৰ এটা ষ্টাইল আছে, এইটো এখন সৰু। বাকী এইখন ফুলটো, বাকী গাটো তেনেকৈ সকলোতে এনেকৈ দি দিয়া হৈছে। এখন তাৰপৰা এখন সৰুকৈ এখন ভাগিনলৈ বুলি হেৰি কৰিছোঁ। এই সৰু ল'ৰা সৰুকৈ এটা লৈ দিছোঁ। বাকী তাৰপৰা এইখিনি আজি গামোচাখিনি। যদি আপোনালোকক ফুলবোৰ লাগে তেন্তে কমেণ্ট কৰিব, মই আপোনালোকক ফুলৰো এটা ভিডিঅ' বনাই দি দিম।